মই ৰশ্মি ৰেখা ভূঞা মই এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে কাম কৰি আছো বেচিক সাৰ্ভিস ডিভিজন Assam State Age Control Assam State Age Control Society অসমত HIV testing facility আমাৰ গভৰ্নমেন্ট হস্পিটেলত আছে ম্যাক্সিমাম গভৰ্নমেন্ট হস্পিটেল যদি ক'বলৈ যাওঁ গুটি মেডিকেল কলেজ বিলাকত আছে ডিস্ট্ৰিক্ট সিভিল হস্পিটেল আমি গুটেখিনি কভাৰ কৰি আছো তাৰপৰি সাব ডিভিজনাল সিভিল হস্পিটেল প্লাস কিছুমান CHC FRU আছে কিন্তু CHC FRU তলত আমাৰ কনফাৰ্মেটৰি ফেসিলিটি নাই এখিনি হল কনফাৰ্মেটৰি ফেসিলিটি কিন্তু যদি স্ক্ৰিনিং ফেসিলিটি বুলি কোৱা হয় আমি HIV ৰ স্ক্ৰিনিং তেনেহলে স্ক্ৰিনিং ফেসিলিটি আজিৰ ডেটত আমি ক'বলৈ গলে VHSND লেভেললৈকে ভিলেজ হেলথ স্যানিটেশন and nutrition and sanitation day যেটো ব্লক লেভেলত হয় বা যেটো সাব সেন্টার লেভেলত হয় হেতু লেভেললৈকে HIV স্ক্ৰিনিং কৰা হয় বিশেষকৈ প্ৰেগনেন্ট উইমেনৰ ক্ষেত্ৰত আৰু তেওঁলোকৰ দৰকাৰ হলে তেওঁলোকৰ যিসকল হাজবেন্ড বা স্পাউস হয় তেওঁলোকক প্ৰভাইড কৰো আৰু আদাৰৱাইজ ইনে কনফাৰ্মেটৰি ফেসিলিটি বুলি ক'লে আমি CHC FRU তলৰ মানে যেটো বিলো লেভেলত তাত আমি যোৱা নাই ডিস্ট্ৰিক্ট সিভিল হস্পিটেল SDCH মেডিকেল কলেজ এখিনিতে আছে তাৰপৰি আমাৰ দুখনমান প্ৰাইভেট হস্পিটেলটো আমি কি কৰিছো কনফাৰ্মেটৰি ফেসিলিটি দিটো আছে তেওঁলোকেও যদিও তেওঁলোকে প্ৰাইভেট হস্পিটেল তেওঁলোকে নেশনাল প্ৰটোকল ফলো কৰি পেলাই আৰু গুটে টেকনিক্যাল সাপোৰ্ট আমাৰ পৰা লৈ পেলাই তেওঁলোকে কনফাৰ্ম কৰে গতিকে সেই হস্পিটেল কিখনত আমি ধৰক কনফাৰ্মেটৰি ফেসিলিটি বুলি ডিক্লেয়াৰ কৰো যেন গুৱাহাটীতে যেনেকৈ এখন আছে মাৰুৱাৰী মেটাৰনিটি হস্পিটেল সেইখন আমাৰ কাৰণে হস্পিটেলখন হৈছে কনফাৰ্মেটৰি ফেসিলিটি তেখেতসকলে গুটেখিনি টেষ্টিং কণ্ডাক্ট কৰে এজ পাৰ নেশনাল প্ৰটোকল ফলো কৰি পেলাই